এতিয়া যাওঁ নিজ কৰ্তব্যতে অগ্ৰসৰ দাদা কিহত পঢ়ে পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামানে জনাত সময় ধৰাৰ বাখ্যা পুত্ৰ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো সজনে সেইবাবে আৰু তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি সেইবাবে তোৰ নাম হ'ব তোৰ নাম হ'ব নামেৰে তই হবি জনাজাতি ধুমুহাৰ দৰে নিজ কৰ্তব্যতে অগ্ৰসৰ পুত্ৰ লোকামত বৰ প্ৰদান কৰি কৃতজ্ঞ কৰ পুত্ৰ মোৰ অমৰত্ব বৰ দিয়াৰ অলপো ক্ষমতা নাই কিন্তু মই যি বৰ দিছো সেই বৰ অমৰত্ব বৰৰ সমানে তই জল আকাশ পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰিবি যাওঁ নিজ কৰ্তব্যতে অগ্ৰসৰ এই দৈত্যবংশবৃদ্ধিৰ বাবে মোক এগৰাকী সুন্দৰী বিবাহযুক্ত পুত্ৰ তই উপযুক্ত কথাই কৈছ শুন তেন্তে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতীৰ সমান ৰূপৱতী গুণৱতী অন্য কোনো নাৰীয়েই নাই চলে বলে কিম্বা কৌশলে সৰস্বতীক তই পত্নী ৰূপে কৰিবি গ্ৰহণ সৰস্বতীক তই চলে বলে কিম্বা কৌশলে পত্নী ৰূপে কৰিবি গ্ৰহণ বিশ্বাস ব্ৰহ্মাণ্ডৰ সাগৰ পৃথিৱী আপনি নাম্বার নয় নাম্বার সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই ঘূৰিব লাগিব আজি ঘূৰাই ব্ৰহ্মৰ কন্যা সৌন্দৰ্য ৰাণী কৰিব লাগিব আজি মোৰে গিনি অবশ্যই বুঝিব জগতে জানবই কর্তা